APSCৰ পৰা অপচনেল পেপাৰ কেইখন বাদ দিব লাগে কাৰণ আপোনালোকে জানে যে মেথছ আৰু সায়েন্সৰ ষ্টুডেণ্টে 100ৰ ভিতৰত 100 পাব পাৰে অসমীয়া বা ইংৰাজী ষ্টুডেণ্টে নোৱাৰে গতিকে আমি সাবজেক্ট অপচনেলটো আমি নোহোৱা কৰি দিছো আৰু জেনাৰেল পেপাৰ যি থাকিব লাগে থাকিব জেনাৰেল পেপাৰতে সাবজেক্ট বিলাকৰ ওপৰত তেওঁলোকে প্ৰশ্নৰ উত্তৰ কৰি দিব লাগিব ভাৰতবৰ্ষৰ বহু ৰাজ্যই অপচনেল পেপাৰ নোহোৱা কৰিছে এইবাৰ 2 এদিনতে অসম লোকসেৱা আয়োগৰ এডভাৰটাইজ হ'ব আৰু 700 পোষ্টৰ তাৰ আগে আগে আমি অপচনেল পেপাৰখন আজিৰ পৰা আমি বিলুপ্তি কৰিছো দুখন অপচনেল পেপাৰ আছিল সেই দুখন এতিয়া নাথাকিব গতিকে এটা সাবজেক্ট স্পেসিফিক পৰীক্ষা নহব এজন লৰা এসিএস হবৰ কাৰণে তেওঁৰ সামূহিক জ্ঞান থাকিব লাগিব সকলো সাবজেক্টৰে অলপ অলপ জ্ঞান থাকিব লাগিব APSCৰ চেয়াৰম্যান আৰু মেম্বাৰ সকলকো আজি আমি তেওঁলোকৰ মৰ্যাদা আমি যথেষ্টখিনি বৃদ্ধি কৰিছো যাতে তেওঁলোকে সপ্তম বেতন আয়োগৰ দৰমহা পাব পাৰে আজি কেবিনেটত আমি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো যে গ্ৰেড 1 আৰু 2 পোষ্ট চাকৰিটো